Hi guys, welcome to my Manasputim vlog. আজি LP স্কুল যাম। ওচৰতে আছে এতিয়া যাবলৈ লৈছো আৰু বলক ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো। তো গাইস এতিয়া আমি গৈ আছো। তো গাইস এতিয়া আহি স্কুল পাইছো আৰু এতিয়া ওচৰে পালোহি। এয়া স্কুলৰ ভিতৰলৈ সোমাই আহিলো। গাইস ইয়াতে লিখা আছে 668 নং তেলেগছাই প্ৰাথমিক বিদ্যালয়। এতিয়া ভিতৰলৈ যাম। এতিয়া বাহিৰত গছ কেইজোপা দেখাই দিছোঁ, ওখ ওখ হৈ আছে। অষ্ট্ৰেলিয়ান প্ৰেণ্টি হয় গছ কেইজোপা আহিছেনে কিমান ওখ হৈ গৈছে। তাতে মধুৰি এজোপা আছে, এইফালে পিয়ামলখি এজোপা আছে। ধুনীয়াকৈ ছবি আঁকি দিছে। আমাৰ জাতীয় পতাকা এয়া ছবি আঁকি দিয়া আছে জুই নোমোৱা। তাৰপিছত এইফালে আছে মধ্যাহ্ন ভোজন বাৰ লিখা আছে ইয়াতে বনাই আছে। এইফালে আৰু ছবি আঁকি দিয়া আছে। ইয়াৰ নিচিনা কৰোণা পুৰা হাত ধুই আছে। এইটো বৰকলাও বাঁহ এটা আছেচোন ইয়াতে পিতৃ বহে। তাৰপিছত এইখন এখন ছবি দেখাই দিছোঁ চক। ইয়াত পুৰা বানপানী হোৱা কেনেকুৱা লাগিছে বাৰু, ধুনীয়া লাগিছে ছবিখন। এইটো চক আমাৰ গাঁওখনৰ হেৰি আঁকি দিয়া আছে। ৰাস্তা এইটো মেইন ৰাস্তাটো এইফালে সোমাই যাওঁ গলিবোৰ এইবোৰ। তাৰপিছত ইয়াতে নামঘৰ চামঘৰ বনাই থৈ দিছে। এইটো টিপমীয়া যোৱা ৰাস্তাটো, এখন টিপমীয়া দলংখন, এখন নৈখন এয়া আঁকি থৈ দিয়া আছে আৰু ধুনীয়া আছে। ইয়াত আছে 5লৈকে আছে। এইকেইটা ৰুম আছে। এটা হৈছে প্ৰথম শ্ৰেণী, এটা হৈছে দ্বিতীয় শ্ৰেণী, অফিচ ৰুম। তাৰপিছত আৰু ইয়াত আছে তৃতীয় আছে, চতুৰ্থ আছে। তাৰপিছত এই আগত 5 ৰুমটো এইকেইটা ভাগ কৰা নাই, একেটা ৰুমতে দীঘলীয়াকৈ আছে। তো খুলি দেখাই দিছোঁ ৰ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। চতুৰ্থ তৃতীয় 5 ৰুমলৈ সোমাই আহিলোঁ। ভাগকৈ কৰি থোৱা নাই, এইটো দীঘলকৈ আছে ৰুমটো। তাৰপিছত লাইটটো জ্বলাই লৈছোঁ। কাৰেণ্টটো নাই দিব। কাৰেণ্টটো নাই। এইফালে পুথিভঁৰালটো দেখাই দিছোঁ। এয়া কিতাপ আছে দিছেনে নতুন। তাৰপিছত এই ওপৰত আছে এয়া চেপা বেতৰ নেকি, আৰু এইটো হৈছে চেৰেকী। এইটো চেৰেকী নহয়, এইটো লেটা বুলি কয়। বনাই দিছে সৰুকৈ বাঁহৰ নিজাকৈ মাছ ধৰা। আৰু এইফালে ধেৰ আছে বস্তু। নাৰিকলৰ পৰা বনোৱা এইটো ফেঁচা আৰু মাটিও বনাই থৈ দিয়া আছে। আৰু ছবি আঁকি দিয়া আছে এইবোৰ অমিতা, আম, ইটা। তাৰপিছত এইফালে খেলা বস্তু ওপৰত আছে। তাৰপিছত এয়া মহাত্মা গান্ধীজী ফটো, ভূপেন হাজৰিকা। তাৰপিছত এইফালে সৌৰজগত ছবি আঁকি দিয়া আছে ইয়াত। এতিয়া গৈছোঁ বাহিৰলৈ, বাহিৰতো দেখুৱাওঁ। ইয়াতে অংগনবাদীখনো আছে। এইখন দেখাই দিছোঁ। এইখনে অংগনবাদী স্কুলখন। তাৰপিছত এইফালে এইটোৱে স্কুলত এইটোপালৈকে আছে আৰু ৱাল দি যদি আছে হাফ ৱাল টু টিউবেল। তাতে ল'ৰা ছোৱালীবোৰে পানী চানীয়ে ভৰি চৰি ধুৱে। তাৰপিছত এইটো হৈছে ৰান্ধনী ঘৰ, ভাত চাত বনাই ইয়াতে মধ্যাহ্ন ভোজন স্কুলৰ। এইফালে আছে পেচাব কৰা ঘৰ, এইবোৰ পেচাব কৰা এইকেইটা, আৰু লেট্ৰিন কৰা ঘৰো আছে। এয়া আৰু
স্কুলৰ সন্মুখটোপা ৰখাই দিছোঁ পুৰা দেৱদাৰু গছ এইকণে আৰু স্কুলখন